নমস্কাৰ বন্ধুসকল কি হ'ব তেতিয়া যেতিয়া ভাৰত চৰকাৰে বহু পৰিমাণে টকা প্ৰিন্ট কৰি সকলোকে বিলাই দিয়ে আনলিমিটেড টকা প্ৰিন্ট কৰাৰ ক্ষমতা ভাৰত চৰকাৰৰ আছেনে ভাৰতত টকা কোনে প্ৰিন্ট কৰে এই সকলো কথা জানো আহক টকা প্ৰিন্ট কৰাৰ দায়িত্ব ভাৰত চৰকাৰে আৰবিআই হাতত দি থৈছে অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ হাতত দি থৈছে গতিকে কোনো এটা বছৰত কিমান টকা প্ৰিন্ট কৰাব সেই কথা আৰবিআই নিৰ্ধাৰণ কৰে আৰবিআই সৰ্বাধিক 10,000 টকীয়া নোট প্ৰিন্ট কৰিব পাৰে ভাৰতত নোট প্ৰিন্ট কৰিবলৈ 4টা প্ৰিন্টিং প্ৰেছ আছে পশ্চিম বংগৰ চালবনী কৰ্ণাটকৰ মাইসুৰ মহাৰাষ্ট্ৰৰ নাসিক আৰু মধ্যপ্ৰদেশৰ দেৱাসত প্ৰত্যেক বছৰে এই প্ৰিন্টিং প্ৰেছসমূহক কেতিয়া আৰু কিমান টকা প্ৰিন্ট কৰিব সেই বিষয়ে আৰবিআই নিৰ্দেশনা দিয়ে যদি আৰবিআইৰ হাতত এই ক্ষমতাটো আছে যে তেওঁলোকে যিমান পাৰি সিমান টকা প্ৰিন্ট কৰিব পাৰে তথাপিও তেওঁলোকে কিছু কাৰণত প্ৰিন্ট নকৰে ইয়াৰ দুটা মুখ্য কাৰণ আছে ইয়াৰ প্ৰথম মূল কাৰণটো হ'ল আৰবিআইৰ হাতত যিমান সম্পত্তি জমা হৈ আছে সেই অনুসৰিহে আৰবিআই টকা প্ৰিন্ট কৰে এই পদ্ধতি অনুসৰি আৰবিআইৰ হাতত বছৰি 200 কোটিৰ সম্পত্তি জমা থাকিব লাগে 115 কোটি সোণ আৰু 85 কোটি বৈদেশিক মুদ্ৰাৰ ৰূপত যদি আৰবিআই জমা থকা সোণ বা বৈদেশিক মুদ্ৰাতকৈ অধিক পৰিমাণে টকা প্ৰিন্ট কৰে তেতিয়া আৰবিআই সেই টকাৰ মূল্য সাধাৰণ জনতাক দিব নোৱাৰিব ভেনেজুৱেলা দেশত সম্পত্তিতকৈ অধিক পৰিমাণে টকা প্ৰিন্ট কৰাৰ কাৰণে সেই দেশৰ আৰ্থিক অৱস্থা বৰ্তমান বহু দুৰ্বল ভেনেজুৱেলাত 1 লাখ টকাৰ নোট প্ৰিন্ট কৰা হয় কিন্তু ভাৰতীয় হিচাপত সেই 1 লাখ টকা নোটখনৰ মূল্য কেৱল 300 টকা মানহে হয় অধিক মুদ্ৰা প্ৰিন্ট নকৰাৰ আন এটা কাৰণ হ'ল মুদ্ৰাস্ফীতি মুদ্ৰাস্ফীতি মানেনো কি সেই বিষয়ে জানি লোৱা হয় যেতিয়া বস্তু বাহানিৰ মূল্য অধিক পৰিমাণত বাঢ়ি যায় তেতিয়া মুদ্ৰাস্ফীতি হোৱা বুলি কোৱা হয় যেতিয়া আৰবিআই আনলিমিটেড টকা প্ৰিন্ট কৰিব আৰু সকলোকে বিতৰণ কৰি দিব তেতিয়া সকলো লোকৰে কি হ'ব পাৰ্চেজিং পাৱাৰ বাঢ়ি যাব ক্ৰয় ক্ষমতাটো বাঢ়ি যাব ক্ৰয় ক্ষমতা বঢ়াৰ লগে লগে ডিমাণ্ড বাঢ়ি যাব আৰু যেতিয়াই ডিমাণ্ড বাঢ়িব তাৰ লগে লগে যদি যোগান বাঢ়ি নাযায় তেতিয়া সামগ্ৰীৰ মূল্য অধিক মাত্ৰাত বাঢ়িবলৈ ধৰিব সামগ্ৰীৰ মূল্য 10 গুণ বা 100 গুণলৈ বৃদ্ধি পাব পাৰে বৰ্তমান যদি আমি কোনো এটা বস্তু 10 টকাত কিনি আছো ভৱিষ্যতে 100 টকা বা 1000 টকাটো কিনিব লগা হ'ব পাৰে সেয়ে আৰবিআই ইমানহে টকা প্ৰিন্ট কৰে যাতে ডিমাণ্ড আৰু সাপ্লাই নিয়ন্ত্ৰণত থাকে বহু পৰিমাণে টকা ছপাই নিজৰ আৰ্থিক অৱস্থা টনকিয়াল কৰিবৰ কাৰণে চেষ্টা কৰাৰ তেনে উদাহৰণ বহুতো আছে 2008 চনত জিম্বাবৱে চৰকাৰে নিজৰ আৰ্থিক অৱস্থা আৰু ভাল কৰিবলৈ অধিক মাত্ৰাত টকা ছপাবলৈ ধৰিছিল চৰকাৰে আনলিমিটেড টকা প্ৰিন্ট কৰিবলৈ ল'লে যাৰ ফলত টকাৰ ভ্যালু ইমানেই কম হৈ গ'ল যে সাধাৰণ ব্ৰেড এটা কিনিবলৈ এক বান্ডল পইচা নিব লগা হৈছিল গতিকে বন্ধুসকল আমি ইয়াৰ পৰাই জানিলো যে দেশ এখনৰ যদিও যিমান পাৰি সিমান টকা প্ৰিন্ট কৰাৰ ক্ষমতা থাকে তথাপিও প্ৰিন্ট কৰাটো কোনো যুক্তিযুক্ততা নাই যদি দেশখনৰ উৎপাদন ক্ষমতাটো নাবাঢ়ে